দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ ফকীৰপাৰা গাঁও পঞ্চায়তৰ নিজবৰাজাৰ ৱাৰ্ড এখন ইয়াতে বাউণ্ডাৰী ৱালৰ নামত নিজবৰাজাৰ ঈদগাহ আৰু কবৰস্থানৰ বাউণ্ডাৰী যিখন কৰা হৈছে তাতে দুটা এষ্টিমেট আছে। এটা হ'ল 3.5 লাখ টকাৰ 17-18 ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ পইচা 14 ফাইনেন্সৰ, আৰু এটা হ'ল 1 লাখ টকাৰ 17-18 ছেকেণ্ড ইনষ্টলমেণ্টৰ পইচা। এই 1 লাখ টকাৰ যিখন আঁচনি আছে তাতে ইয়াতে খালী জাগাই আছিলে 15 মিটাৰমান, তাতে এষ্টিমেট বনালে 20 মিটাৰৰ প্লাছ 3 মিটাৰৰ ৱালৰ 3 মিটাৰ গেট এখন বনোৱা এষ্টিমেটত বনোৱালে টিএছ সহ এষ্টিমেটখন পাইছোঁ আমি। এই সম্পৰ্কে দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত এখন অভিযোগ দিয়া হৈছিল আৰু অভিযোগ ভিত্তিত যিখিনি ৰিপৰ্ট গম পাওঁ সেই গম পোৱা মতে ইয়াতে 15 মিটাৰহে ৱাল কৰা হৈছে, 5.6 মিটাৰ ৱাল আত্মসাৎ কৰিছে ৱালৰ টকা, লগতে গেটখনৰ যিখিনি পইচা আছে সেইখিনিও আত্মসাৎ কৰা বুলি উল্লেখ আছে। এতিয়া ইয়াত জড়িত কোন কোন আছে? জড়িত ইয়াতে আল্টিমেটলি ইয়াতে এষ্টিমেটখন যিহেতু ইঞ্জিনিয়াৰে বনায়, ইঞ্জিনিয়াৰৰ প্ৰথম জড়িত হৈ আছে, দ্বিতীয়তে কনষ্ট্ৰাকশ্যন প্ৰেচিডেণ্ট যিজন আছে তেওঁ, আৰু তৃতীয়তে পঞ্চায়ত প্ৰেচিডেণ্টজনো জড়িত হৈ আছে, কাৰণ প্ৰেচিডেণ্টজন সদায় এইখন কামত অহা যোৱা কৰি আছিল, কামখনো চোৱা চিতা কৰিছে, গতিকে ইমান ডাঙৰ দুৰ্নীতি তেখেতসকলৰ ছাত্ৰ ছাত্ৰী হোৱা বুলি গম পাওঁ। কেনেধৰণৰ দাবী আৰু শাস্তিৰ দাবী জনাব? হয়, আমাৰ কামখিনি কৰি দিব।